এসময়ৰ কথা, এখন গাঁৱত এজনী চোৰেলৰ ছায়া পৰিছিল। সেই চোৰেলজনীয়ে সদায় মানুহৰ ঘৰলৈ আহি দৰজাত খটখটাই কয়, ঘৰত কোনোবা আছানে? ঘৰত কোনোবা আছানে? দৰজাখন খোলা। যেতিয়া কোনোবাই গাঁৱৰ মানুহে দৰজাখন খোলে, সেই চোৰেলজনীয়ে তাক উঠাই লৈ যায়। মৰিলো মোক এৰি দে চোৰে, মইতো কি কৰিলো চোৰে, বচা বচা মোক কোনোবাই বচা, মই মৰিলো। ককাইসকল, এই চোৰেলজনীয়ে যে আমাক জীয়াই থাকিব নোৱাৰা কৰি পেলাইছে। তেতিয়াই প্ৰশান্ত পুতেক ৰাজুৱে ক'লে, দেউতা, মোৰ মনত এটা বুদ্ধি আহিছে, কওঁ নেকি? ঐ, তই এতিয়া সৰু হৈ আছ, মনে মনে থাক, যা ইয়াৰ পৰা। দেউতা, বুদ্ধিটোতো শুনক। একো নহয় প্ৰশান্ত, ক'ব দিয়া। ককা, নহ'লে আমি দৰজাত এখন আইনা ওলমাই থওঁ। চোৰেলজনী তাৰ চেহেৰাটো দেখি ভয় খাব আৰু তাৰ পৰা পলাই গুচি যাব। ফাল্টু বুদ্ধি মানুহ। তেতিয়াই ওচৰতে থকা প্ৰশান্তৰ পত্নী কাবেৰীয়ে ক'লে, হেৰা, ইয়াৰ বুদ্ধিটো ইমান বেয়াও নহয়, এবাৰ কৰি চোৱা হ'লে। তই মনে মনে থাক, যা ঘৰৰ কাম কাজ কৰগে। নহয় নহয়, ঠিকেই কৈছে, এবাৰ কৰি চাওঁ। তাৰ পাছত গাঁৱৰ সকলো মানুহে নিজৰ নিজৰ ঘৰৰ দৰজাৰ বাহিৰত এখন এখন আইনা লগাই থলে আৰু মাজনিশা হোৱাৰ লগে লগে চোৰেলে আহিলে আৰু আইনাত চাই ক'লে, আৰে এইটো কি? তই কোন? এইটো মোৰ এলেকা, যা তই ইয়াৰ পৰা। কিন্তু আইনাখনত তাৰ চেহেৰাটো থাকিল। চোৰেলজনীয়ে যেনেকৈ হিলে, আইনাটো তেনেকৈ হিলে। তাকে দেখি চোৰেলজনীয়ে বহুত ভয় খাইছিল। এনেকুৱা লাগিছে গাঁৱৰ মানুহে মোৰ পৰা বাচিবলৈ ইয়াক মাতিছে। হ'ব, মই বেলেগৰ ঘৰতে খটখটাওগৈ। তাৰ পাছত চোৰেলজনীয়ে প্ৰশান্তৰ ঘৰলৈ গ'ল আৰু প্ৰশান্তৰ ঘৰত আইনা লগোৱা নাছিল। ইয়াত সেই চোৰেলজনী নাই, ইয়াৰ দৰজাখনতে মই খটখটাওগৈ। ঘৰত কোনোবা আছানে? বাহ, ইমান মিঠা মাত, নিশ্চয় কোনোবা টপ মাল আহিছে। এই কাবেৰীজনীৰ লগত মোৰ আমনি লাগি গৈছে, অলপ মজা লেলা যায়। মই আছো নহয় মহাৰাণী, এতিয়াই গৈ আছো। তাকে কৈ মদৰ নিচাত থকা প্ৰশান্তই দৰজাখন খুলিবলৈ গ'ল। তেতিয়াই কাবেৰী আৰু ৰাজুৱে আহিল আৰু তাক যাবলৈ বাধা দিলে। আৰে কি হ'ল? আঁতৰ কাবেৰী, মোৰ ৰাণী আহি বাহিৰত ৰখি আছে। নহয় দেউতা, ৰাণী নহয়, চোৰেল আহি ৰখি আছে। মা, দেউতাক যাব নিদিবা। ৰাজু আৰু কাবেৰীয়ে তাৰ দেউতাকক যাব নিদিলে। এই ঘৰখনত কোনো নাই চাগে, আজিতো মই ভোকত থাকিব লাগিব। মই আহিম, মই কাইলৈ আকৌ আহিম। তাৰ পাছত চোৰেলজনীয়ে তাৰ পৰা গুচি গ'ল। তেতিয়াই প্ৰশান্তই কাবেৰীক এটা দৌৰ মাৰি পেলাই দিলে। মোক, মোৰ ৰাণী আহিছিলে, তহঁতে মোক যাব নিদিলি। মই তোক সোধাই নেৰো, তোক আজি মই মাৰিয়ে পেলাম। তাৰ পাছতে নিচাতে কাবেৰীক মাৰপিট কৰিবলৈ ধৰিলে। ৰাজুৱে তাকে দেখি বহুত ভয় খালে আৰু মনতে বহুত তাৰ বেয়া লাগিল। মা, তুমি ঠিকেই আছানে? দেউতা, মই ঠিকে আছো, তুমি মোলৈ চিন্তা নকৰিবা। মা, দেউতাক মোৰ ভাল নালাগে, তোমাক ইমান অত্যাচাৰ কৰে। নহয় দেউতা, তেনেকৈ নকবা, সেইটো তোমাৰ দেউতা হয়। যোৱা, তুমি খেলাগৈ। কাবেৰীয়ে ৰাতি উঠি দৰজাত আইনা লগাই দিলে। আইনা লগোৱাৰ কাৰণে চোৰেলজনীয়ে ঘৰে ঘৰে গৈ চিকাৰ কৰিব নোৱাৰা হ'ল। গাঁৱত ইমানবোৰ চোৰেল ক'ৰ পৰা আহিল? মই ইমান দিনৰ পৰা ভোকত আছো, মই আৰু ভোকত থাকিব নোৱাৰা হৈছো। এই গাঁৱৰ মানুহবিলাকে ঘৰৰ বাহিৰত চোৰেল থৈ দিছে, কিন্তু তহঁতি কেতিয়ালৈকে বাচিবি? কিন্তু মই কাইলৈ আকৌ আহিম,
আকৌ আহিম। ঐ পানী লৈ আহ। তই ইমানো নাজানো নেকি? মতা ঘৰলৈ আহিলে এগিলাচ পানী দিওঁ বুলি। ৰ'বা আনিছো। এফালে ইমান গৰম, তোক বিয়া পাতি মই কাল চপাই লোৱাৰ নিচিনাই হ'ল। ভাবিছিলো তোৰ বাপেৰৰ বহুত টকা পইচা আছে আৰু মোক বহুত সম্পত্তি দিব, কিন্তু নাই। যা ইয়াৰ পৰা, তোৰ মুখখন চাই থাকিব মন যোৱা নাই মোৰ। কবিতাই একো নকলে, কিন্তু ৰাজুৰ মাকৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰাৰ কাৰণে বহুত বেয়া লাগিল। আৰু ৰাতি সকলোৱে খোৱাৰ পাছত সি দৰজাৰ পৰা আইনাখন খুলি দিলে আৰু সদায় অহাৰ দৰে ছোৱালীজনীয়ে আহিলে। আৰে এইঘৰ মানুহৰ দৰজাত দেখোন আইনা নাই। মজা লাগিব। ঘৰত কোনোবা আছানে? দেউতা, বাহিৰত সেইজনী আহিছে, আপোনাৰ মহাৰাণী। যাওক, মায়ে শুই আছে, মনে মনে যাওক। वाह बेटा वाह, तेरी मेरी असली शेर है। वाह क्या बात है। लवा डार्लिंग, গৈ আছো। যাওক যাওক, মাক বহুত অশান্তি কৰিলে আপুনি। প্ৰশান্তই মদৰ নিচাত থাকে আৰু আনন্দতে দৰজাখন খুলি দিয়ে। আহা মোৰ ডাৰ্লিং। আৰে মোৰ ৰাণী, তোমাক মদৰ নিচাত কেলে চোৰাইৰ নিচিনা দেখা পাইছো। আজি অলপ বেছি খাই দিলে তাই। আৰে মোৰ ডাৰ্লিং, মই চোৰালে হয়। নহয় নহয় চোৰেল ভণ্টি, তুমি মোৰ ভণ্টিৰ নিচিনা হয়। তোমাক দেখি মোৰ পুৰা নিচাই গুচি গ'ল। মোক এৰি দিয়ক, আজিৰ পৰা মই আপোনাৰ ওপৰত বেয়া চকুৰে নাচাওঁ। ঐ কাবেৰী, বাহিৰলৈ আহ। মনে মন থাক, বল মোৰ ভোক লাগিছে। তাৰ পাছত চোৰেলজনীয়ে প্ৰশান্তক লৈ গুচি গ'ল। চিঞৰ শুনি কাবেৰীয়ে টোপনিৰ পৰা সাৰ পালে। ৰাজু, তোমাৰ দেউতা ক'ত? এতিয়া কাৰ মাতটো শুনিছিলো? এতিয়া দেউতাক চোৰেলে লৈ গ'ল। তোমাৰ সকলো দুখ কষ্ট শেষ হৈ গ'ল মা। তুমি কি কৈছা এইবোৰ? তুমি তেনেকুৱা কৰিব নালাগিছিল। যেনেকুৱা হ'লেও তোমাৰ দেউতা হয়। মই যাওঁ দেউতাক বচাবলৈ। কাবেৰীয়ে এটা চাকি ল'লে আৰু জংঘলৰ গুফাটোৰ ফালে আগবাঢ়িল। আৰু তেতিয়াই তাৰ পাছে পাছে ৰাজুও যাবলৈ ধৰিলে। এৰি দে তই মোৰ মানুহজনক। তই মোক খা, তাক এৰি দে। নহয় মা, চোৰেল আণ্টি, মোক খোৱা। নহয় কাবেৰী, তুমি ইয়াৰ পৰা যোৱা। আৰে তহঁত মতা মাইকীৰ কথা শেষে নহয়। ইফালে মোৰ পেটৰ পোককেইটা চটপটাই ফুৰিছে। তেনেকৈ কৈ চোৰেলজনীয়ে কাবেৰীক ডিঙিত ধৰি ওপৰলৈ উঠাই ল'লে। আৰু তাকে দেখি ৰাজুৱে পিছফালৰ পৰা গৈ চুলিকচাত জুই লগাই দিলে আৰু চোৰেলজনী জ্বলিবলৈ ধৰিলে। এনেকৈ চোৰেলজনী জ্বলি জ্বলি ছাই হৈ গ'ল।